সকলোকে স্বাগতম জনাইছো মোৰ অন্য একটি ভিডিঅ'লৈ আৰু এতিয়া বাজিছে মৰ্নিং 7:45 আৰু মই এতিয়া উঠি আহিছোহে আৰু আহি বাহিৰৰ বহুত বেছি বৰষুণ দিলে বৰষুণত তিতি থকাৰ কাৰণে হৈ গৈছে আৰু নীতিটো নহলে মোৰ জ্বৰ চৰ হৈ যাব পাৰে ন তো মানুহে ভাবিব কি মোৰ কৰোনাই হ'ল নেকি পিঠা খাইহে এৰিব বোলে আজি গতিকে নিজে কলপাত কাটি দিছে গতিকে পিঠা বনাও কলপাত কাটি ললো গুটিখিনি এক্সট্ৰা কৰিব লাগিব গা পা ধুই কৰি আহি গলো আৰু এতিয়া বলক পিঠা বনাওঁগে কলখিনি ভিডিঅ'টোৰ দেখাৰ দৰে মই ধুনীয়াকৈ চালি লৈ গুটিখিনি এক্সট্ৰা কৰি ললো মিঠৈ লৈ লৈছো প্ৰথমে আৰু মিঠৈ অলপ কমাই দিম কিয়নো কলৰ এটা মিঠা থাকে গতিকে মিঠৈ অলপ কমাই দিছো আৰু আপোনালোকে যদি মিঠা খাই ভাল পায় তেনেহলে অলপ সৰহকৈ দি ল'ব পাৰে আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিঠৈ লৰাখিনি ভাঙি লম আৰু এতিয়া দিছো অলপমান গাখীৰ বেছি দিব নালাগে কিয়নো যদি বেছি জুলীয়া হৈ যায় মিশ্ৰণটো তেতিয়াহলে কলপাতখনত নৰখিব বিয়পি যাব গতিকে গাখীৰ অলপ কমাই দিছো আৰু এতিয়া দি লৈছো ইয়াত অলপ পিঠাগুৰি বেছি দিব নালাগে আমি যিহেতু কলৰ পিঠা বনাইছো আৰু পিঠাগুৰি যদি বেছিকৈ দিওঁ তেনেহলে পিঠাগুৰি খোৱা নিচিনাহে লাগিব আৰু এতিয়া দি দিছো অলপ ঘিউ মই কমাই দিছো আৰু অলপ দি লৈছো মৌজোল যিহেতু কল আৰু মিঠৈ দিয়া হৈছে গতিকে মৌজোল অলপ কমাই দিছো প্ৰথমে কলপাতকেইখন মই গেছতে অলপ লেৰেলাই ললো আৰু এতিয়া ইয়াত দি দিম এই মিশ্ৰণখিনি ইয়াত দি দিছো আৰু অলপ হাতেৰে বহলাই দিছো আৰু ঠিক একেদৰে এইখনতো দি লম আৰু হাতেৰে অলপ বহলাই লম পৰিমাণটো অলপ কমাই ল'ব লাগে মই অলপ এই দুখনত বেছি হ'ল কমাই ল'লে মানে ধুনীয়া পাতল হৈ যায় পিঠাটো আৰু খাবলৈও ভাল হয় আৰু ওপৰেদি কলপাতখনৰ ওপৰেদি উল্টাই দি এতিয়া অলপ ইয়াৰ ওপৰেদি হেঁচি দিম আৰু টেৱা পিঠা উঠাই দিলোঁ 5 মিনিটমান ৰখালে হৈ যাব আৰু এয়া পিঠা হৈ গ'ল খুব কম সময়ৰ ভিতৰতে এই পিঠা বনাব পাৰি এয়া চাওক এয়া হৈ গ'ল আমাৰ কল পিঠা আৰু এতিয়া আমি গৰমে খাই লওঁ গাখীৰ চাহৰ সৈতে আপোনালোকে ট্ৰাই কৰি চাব যদি ট্ৰাই কৰা নাই বহুত বেছি ধুনীয়া লাগে খাবলৈ গাখীৰ চাহৰ সৈতে খাব আৰু এতিয়া গৰমে খাই লওঁ আৰু খাই লৈ আপোনালোকৰ কালিয়ে পাৰি থলোঁ কিন্তু বতৰটো আজি ৰ'দ চ'দ নাই বতৰ ভাল নহয় অমৰা কাটি আছে মই বহি আছো এফালে অমৰা কাটি আছে খাই হৈ গ'ল আৰু এতিয়া আহিছো মই ঘৰলৈ আৰু ভাবিছো মই ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ নেকি কাৰণ বহুত বেছি দীঘল হৈ যাব আৰু আপোনালোকেও অশান্তি পাব চাই পেলাই গতিকে ভাবিছো ইমানতে শেষ কৰি দিওঁ ভিডিঅ'টো আৰু এটা নতুন ভিডিঅ'লৈ আহি আছো আপোনালোকৰ মাজলৈ বহুত হুলস্থুল হৈ আছে বাহিৰত আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছো অতি সোনকালে আৰু আশা কৰিছো এইটো ভিডিঅ' আপোনালোকে মৰম দিব লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে আৰু কাষত থকা বেল আইকনটো বজাই দিব তেনেহ'লে আজিলৈ বিদায় লৈছো বাই